হে গাইছ মই হাগিব আহিছিলোঁ শিয়ালৰ মাত শুনিছেনে আপোনালোকে এতিয়া ৰাতি বাজি আছে কেইটা জানেনে এতিয়া ৰাতি বাজি আছে 11:30 12টা কালি ৰাতিপুৱা মোৰ এটা কাম আছে আপোনালোকৰ কাৰণে চাইকেলিং ভিডিঅ' এটা বনাব খুজি আছোঁ মানে ঐ ভয় লগা শব্দ নিদিবি ঐ আছোঁ মই আছোঁ ঐ ইহে মোক ভয় লগাব দেখোন এতিয়া কালি ৰাতিপুৱা লগ পাম গাইছ ইয়াতে বেছি টাইম থকাৰো ডেঞ্জাৰ আমাৰ ইয়াতে পাহাৰত শিয়াল কিবা কিবি বাঘ চাঘ ওলাই মাজে মাজে বাই গুড নাইট তো গাইছ হৈ গৈছে ৰাতিপুৱা আৰু চক মোৰ গেট আপ চক এতিয়া ৰেডি আমি চাইকেলিঙৰ কাৰণে তো এইখনে মোৰ সেইখন চাইকেল যোনখন চাইকেল লৈ মই আজি ৰাইডিঙত যাম আৰু এইটোৱে মোৰ সেইটো কভাৰ যোনটো কভাৰ মই মোবাইলত লগাই পেলাই এতিয়া মোৰ মানে চাইকেল ব্লগিং কৰিম নহ'লে যদি মোবাইলটো পৰি যায় গাইছ বাঁহ লাগি যাব সেইকাৰণে এইটো কভাৰ আমি এতিয়া ইউজ কৰিম আজি এইটো কভাৰ বহুত বছৰৰ মূৰত ওলাই লৈছোঁ কাৰণ ইয়াতে আছে এডাল ৰছী আৰু কৈছে ৰাইডিঙত গ'লে এটা জানো পানী বটল নিনিলে ভাল হ'ব কওকচোন এটা পানী বটলো লৈ লৈছোঁ ফ্ৰিজৰ কিমান নাযায় বটল এটা ওলাই আহিছে গাইছ বাদ দিয়ক নাই মাৰি ল'ব মা মই গ'লো শ্বিলং ফুৰি আহিম দে ন দে হ'ব দে গাইছ বহুত নম্বৰত চাইকেল লৈ ওলাইছোঁ ৰাতিপুৱাই এতিয়া 5:30 মই 10টা বজাত উঠা মানুহ 5:30 উঠিছোঁ আজি আপোনালোকৰ কাৰণে যদি এটা লাইক নকৰে নহয় বিদ্যা পাপ লাগিব মোৰ লগত আজি মই অকলে যাই থকা নাই মোৰ লগত এজন চাইকেলিষ্ট যাব তেখেতৰ নাম হৈছে প্ৰবীণ তাৰো মই আপোনালোকক আগৰ ভিডিঅ' কেইটাত যিকে কৈ আছোঁ তো বহুত দিনৰ মূৰত চাইকেলত চলাইছোঁ যদিও চাওক মোচনবিলাক আছে মোৰ হাত এৰি এতিয়াও চলাব পাৰোঁ কিন্তু এইটো ভাল কথা নহয় গাইছ হে ভগৱান ভালে নিবা আৰু মোৰ এনেও চাইকেলৰ পৰা পৰা কথা আছে গাইছ আহি গৈছে আমাৰ ৰাইডাৰ হেল্ল' গুড মৰ্ণিং বলক তেখেত হৈছে প্ৰবীণ তাৰো আমাৰ ইয়াৰে প্ৰবীণ দা আজি আমি ক'ত যাই আছোঁ মায়াং ওচৰে পাজৰে যাম আজি যোৱাকালি আপুনি গৈছিলে শ্বিলং চাইডে ন কালি তেখেতে 120 কিলোমিটাৰ চাইকেল চলাইছে অকলে যায় মানুহজন অকলে ডেইলি কেনেকৈ মন যায় আপোনাৰ বিচনাৰ পৰা মোৰচোন উঠিব মন নাযায় 10টাত উঠো আমাৰ বয়সত 8টা 10টাত উঠা উঠি গ'লো আমি ইয়াত মৰা নাই এক্টিং কৰি আছিলোঁ গাইছ আৰু চাওক মোৰ ঘড়ীটোত দেখা পাই আছোঁ মই চব কি ৰেকৰ্ড কৰি আছে কেমেৰাটোৱে এপেলৰ বস্তু ল'লে সেইটো ভাল লেভেল দি আছোঁ গাইছ তো আমি উঠি গ'লোঁ কষ্ট মষ্টকৈ কিন্তু প্ৰবীণ দা উঠিব কষ্ট নকৰাকৈ কাৰণ গিয়াৰ ইজ বেষ্ট গাইছ দিয়ক মজা আপোনাক বুলেটেও পাত্তা নাপায় বলক Let's go. Speed breaker to break নামাৰো মই yes মাগেৰি প্ৰবীণ দা ক'বাত যাই পালে চাইকেল বল না সন্মানৰ কথা আছে তো গাইছ আমি আহি চাওক এখন ব্ৰিজৰ তলত ৰখিলোঁ পুৰা বানপানী মাৰি আছে তো প্ৰবীণ দা কিবা দিছে এইটো কিবা গম নাপাব এইটো কি হয় প্ৰবীণ দা এনাৰ্জি ড্ৰিংক বঢ়িয়া দেখোন তো গাইছ চাইকেলখন চাওক এইটো মোৰ বুঢ়া আঙুলি এইটো ইয়াৰ টায়াৰ গ্ৰিপ শ্ৰিপ নাই দেখোন কেনেকৈ চলায় স্লিপ নাখাব বাইকত যেনেকৈ আপোনালোকে স্পীড চাব পাৰে ইয়াতো স্পীড চাব পাৰে গাইছ ক'ত আছে লাগি চেঞ্চাৰ এইটো এটা চাগে চেঞ্চাৰ চকাটো যিমান ঘূৰে ইয়াতে গন্তি কৰে তো গাইছ এনেকুৱা এটা জেগাত আমি এতিয়া ৰখিছোঁ দুখনমান ফটো উঠো চাওক না সোণাৰুৰে হালধীয়া ফুল তলতে আমি চাইকেল লগাই কৰি আছোঁ গণ্ডগোল গাইছ য়েছ ফটো উঠো ইয়াতে দুখনমান শ্ব' অফ কৰাটো মেইন ন আজি হাগিব বহুতে গম পাম মাহত কেইদিন যায় মানে কি হয় জানেনে মই যিহেতু যাৰ লগত আগতে চাইকেলিং কৰিছিলোঁ চবেই চাইকেলিং প্ৰায় বাদে দিলে কিছুমানে চাকৰি পালে কিছুমানে পোৱা নাই যিবিলাকে চাকৰি পোৱা নাই সিহঁতে চাইকেল নচলাই এতিয়া ঘৰতে থাকে তো মোৰ অলপ দিগদাৰ হৈ যায় মানে অকলে চাইকেলিং কৰিব অলপ দিগদাৰ মটিভেশ্যন লেভেলটো প্ৰবীণ দাৰ দৰে লাগে অকলে চাইকেলিং কৰিবৰ কাৰণে মোৰ যোনটো এতিয়ালৈকে নাই হোৱা প্ৰবীণ দা অন ফায়াৰ গাইছ ইমান স্পীডত গৈ আছে মই পাত্তা পোৱা নাই গাইছ ভাইটি গুড মৰ্ণিং ৰখি গ'ল দেখোন বম স্পীডত আহিছে কিন্তু ধুনীয়া তো গাইছ এনেকুৱা এখন চাইকেল মোৰ চলাইছোঁ আৰু এটা সপোন আছিলে আজি পুৰা কৰি দিওঁ নেকি গাইছ কি কয় আপোনালোকে চলাই দিওঁ নেকি আজি এখন প্ৰবীণ দা চলাওঁ নেকি ওজন কিমান আছে এইখনৰ পাৰিব না মোক নিব এইখনে পৰিম নেকি এইখন প্ৰথম চলাই মই এনেকুৱা চাইকেল চলাই পোৱা নাই কিন্তু আজিলৈকে নপৰে ন বেলেঞ্চটো একে তো গাইছ প্ৰথমবাৰ বহিছোঁ আমি ইয়াতে কৃষ্ণ পাৰেগা জীৱনত প্ৰথম গাইছ য়েছ মজা লাগিছে ৰোড বাইক ল'ব পাৰিম মই নোৱাৰিম বুলি ভাবি আছিলোঁ ধুনীয়া স্পীড দেখোন এইটো লাগি আছে আগত ঘটং শব্দ হৈ আছে অলপমান মন দি শুনক চৰাইৰ মাত
চাওক গাইছ ক'ত আছোঁ চাওক গাইছ ক'ত আছোঁ চাওক এইফালে চৰাই চৰাই মানে কিয় চৰাই হৈছে কওকচোন ইমান কাৰণ ধান কাটিছে ন গোটেই ৰাস্তাত চাওক ধানেই পৰি আছে এইবিলাক ক'ত গ'ল এয়া চাওক গোটেই ৰাস্তাত ধান পৰি আছে তো এইবিলাক ধান খাব চৰাই চাওক মই যোনডাল গছৰ ওপৰত আছোঁ ইয়াতো চৰাই ঘৰচিৰিকা চৰাই গাইছ শালিকা চালিকা ভৰ্তি হৈ আছে তো এনেকুৱা এটা ধুনীয়া জেগাত আছোঁ আজি আমি আৰু এয়া চাওক আমি ইয়াতে অলপ ফটো চটো উঠিম মানে চাওক যোনটো আপুনি ভাল কাম কৰে সেইটো আপুনি শ্ব' অফো কৰিব লাগে কাৰণ চাইকেলিং এটা ভাল কাম গতিকে অলপ দেখাবও লাগে মানুহক যাতে আমাক দেখা পায় আৰু 10টাই যাতে চাইকেলিং কৰক সেইটো হৈছে মেইন কথা গম পাইছেনে তো গাইছ এতিয়া আমি ভাগৰুৱা জোগাৰকে আহি পাইছোঁ তিনিআলি আহি পাল আমাৰ প্ৰবীণ দা আৰু আহি কাৰ লগ পালোঁ চাওক ওখ মানুহ নহয় গাইছ ৰাতিপুৱাই আমাৰ অমল ৰৈছে কি মালটো দেখা গাইছ এটা মাল লৈছে যোৱাকালি ধনী ল'ৰা 25,000 টকা গাইছ এইটো কিমান দাম 25,000 টকীয়া মাল লৈছে গাইছ প্ৰবীণ দা চাওক হেডফোন 25,000 টকা এইটো দাম খোলাচোন খোলা নইজ কেঞ্চেলেশ্যন চাম মই গাইছ ধনী মানুহ গাইছ ধনী মানুহ গাইছ লগাচোন লগা নইজ কেঞ্চেলেশ্যন অন কৰ আইফোন এয়াৰপডছ এতিয়া এপল ৱাচটো ললি চেছ বৰবাদ ফিটিং ভাল নাই কাণত সেইকাৰণে লৈছে এইটো এইটো বিষাই যে নইজ কেঞ্চেলেশ্যন অন ভাই চাহাব একো শুনাই পোৱা নাই মই নইজ কেঞ্চেল সঁচাকে দেখোন বে কি কৈছা বুজি পোৱা নাই কি কৈছা খুলি লগা আকৌ গম পাবি এক্টিভ নইজ কেঞ্চেলেশ্যন এপলৰ চবতছে টপ মাল এইটো এতিয়া মালিকে ইউজ কৰি আছে বাহিৰৰ চাউণ্ড চব চাইলেণ্ট হৈ যায় আপুনি এইটো কাণত লগাৰ পিছত মই মোৰে ভইচ এতিয়ালৈকে ভালকে শুনা নাই কোনোবাই যদি গাড়ী চলাই থাকিলে গাইজ এইটো যদি আপুনি লৈ যদি গাড়ী চলাই থাকে এইটো পিন্ধি পেলাই নইজ কেঞ্চেলেশ্যন যদি অন থাকে বেক চাইডৰ পৰা গাড়ী খুন্দাই গ'লে আপুনি গম নাপাব ইমান চাইলেণ্ট হা ঘৰত শুনক ভিডিঅ' এডিটিং কৰোঁতে শুনি চালিয়ে লাগিব তোৰ মাতটো মই ইয়াতে শুনা পাইছোঁ গম পাইছা তই ইয়াতে কৈ আছা মই ইয়াতে শুনা পাই আছোঁ মানে মোবাইলটো দি যি কৈ আছে মই ইয়াতে শুনা পাই আছোঁ চালিয়া প্ৰডাক্ট পাগলা নেকি ইমান চাউণ্ড এবি মৰিব লাগিব